Hey guys, welcome back to my YouTube channel Arif Vlogs. So finally আজি আহি পাই গল HS ফাইনেল এক্সাম। মনৰ ৰিয়েকচনটো তো আপোনালোকক মই কেমেৰা আগত বুজাবলৈ নোৱাৰিম। সো আৰু 2 ঘণ্টাৰ পিছত আছে এক্সাম আৰু এইখিনি সময়ত আপোনালোক সকলোৱে গম পায় যে কেনেকুৱা ৰিয়েকচন হৈ থাকে কাৰণ আৰু 2 ঘণ্টাৰ পিছত আছে এক্সাম। তো মই প্ৰপাৰলি ওলোৱাই নাই এতিয়াও, তো ধুনীয়াকৈ ওলামগে আৰু এক্সামত যাম কিয়নো আজি অলপ সোনকালে যাব লাগিব, প্ৰথম দিন। তো আজি চাব লাগিব আমি ক'ত পঢ়োঁ কি নাই, তো গোটেইখিনি চাব লাগিব আৰু প্ৰশ্ন কাকত বা কেনেকুৱা হয়। এনেও প্ৰথম এক্সামত বহুত বেছি ভয় লাগি থাকে, তাৰ পিছৰ পৰা পুৰা ফ্ৰীলি হোৱা যায় এক্সামৰ লগত। আৰু সঁচা কথাটো ক'বলৈ গ'লে একদম ৰিয়েলি মানে মই যোনটো সঁচা ক'ম, তো মই একো পঢ়াই নাই এতিয়ালৈ। মই ইংলিছ কিতাপখনো মেলি চোৱা নাই, মই একোৱে নাজানো যে মই আজি কি এক্সাম দিম কি নিদিম। মানে মই নিজৰ ওপৰত একো ভৰসাই নাই যে মই পাছ কৰিম। মই 3 ঘণ্টা এনেই বহি থাকিব লাগিব আজি গৈ। আৰু মোৰ নিচিনা এনেকুৱা গতি আপোনালোকৰ কাৰ হৈ আছে কমেণ্ট পূৰা ভৰাই দিয়ক আজি। তো কালি পঢ়িম কওঁতে গোটেই বছৰটোৱে পাৰ হৈ গ'ল আৰু ভবা নাছিলোঁ যে ইমান সোনকালে আমাৰ ওচৰত HS ফাইনেল এক্সামটো আহি পাবহি। মেট্ৰিকৰো এক্সাম আহি আছে, বেছিদিন নাই, পৰহিলৈ মেট্ৰিকৰো এক্সাম। HS ফাইনেল এক্সাম আৰু মেট্ৰিকৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। তো আপোনালোকে ভালকৈ এক্সাম দিব, যে মোৰ নিচিনা গতি নহয় আপোনালোকৰ যে ধুনীয়া ধুনীয়া ডিভিজন লৈ পাছ কৰে। সো মই নাজানো মোৰ ৰিজাল্ট কি হ'ব। মই আজি যাম এক্সাম দিবলৈ, কেনেকুৱা হয় কি হয় এক্সাম দি আহি পেলাই ক'ম। গোটেই প্ৰশ্ন কাকতখনো আপোনালোকক দেখাই দিম। যে মই বেছি দেৰি কথা নকওঁ কেমেৰা আগত কাৰণ মোৰ দেৰি হৈ যাব তাত যাওঁতে। চ' মই সোনকালে যাব লাগে গা পা ধুই এক্সামত, আৰু এক্সাম দি আহি আপোনালোকক লগ পাই আছোঁ। চ' মই এক্সাম দিয়া হওঁগৈ দিয়ক। 3 hours later. তো ফাইনেলি গাইজ আমাৰ এক্সাম দিয়া হৈ গ'ল, HS এক্সাম দিয়া হৈ গ'ল। তো এইখন হৈছে প্ৰশ্ন কাকত, পুৰা ফালি দিছোঁ মই এক্সাম নপঢ়াকে। তো মোৰ লগত এইকেইটা আছে। কেনেকুৱা আছে ভাই এক্সামটো? এক্সাম ভাল আছে, মজা হৈছে। তোৰ কেনেকুৱা আছে? মই কৈছো না জেহেৰ। কিমান কৈছে নুসুধ? কিমান কৈছ? 15। তই কিমান? 15 আছে। 15 ছেম। আৰু এটা আছে, ই বহুত লাজ কৰে সেইকাৰণে নকয় বোলে, চাওক। তো মানে আমি নপঢ়াকৈ যিমানখিনি মই কৈছোঁ না, বহুত কৈছোঁ। মোৰ মতেতো প্ৰশ্ন কাকতখন দেখি এনেকুৱা লাগিছে যে যোনে পঢ়ি পেলাই এক্সামটো দিছে তো সিটো 100ৰ ভিতৰত 100 পাব লাগে, নে কি ভাই? হয় হয়, একদম ৰাইট। একদম ৰাইট। ৰাইট। অঁ ঠিক আছে বাৰু, আমি এক্সামটোত ফেইল কৰিম, একো নাই, তথাপিও আমি হাঁহি আছোঁ আজি। তো বহুত হেভি দুখ, কিন্তু আমি বহুত হেপ্পিত ভিডিঅ'টো বনাই আছোঁ। তো ভিডিঅ'টোত কমেণ্ট কৰক আপোনালোকৰ কাৰ এক্সাম ভাল হৈছে, কাৰ বেয়া হৈছে, পূৰা কমেণ্ট ছেকশ্যন ভৰাই দিয়ক। যাওক ভিডিঅ' কৰ। তোকে উঠাম। ভাই তোৰ ফালৰ পৰা কিবা এক্সামটোৰ বিষয়ে ক'ব বিচাৰিবি? কি ক'ম আৰু, বছৰটো নপঢ়াকৈ পেপাৰটো ভাল লাগিছে, যোনে লিখিব পাৰিছে সি ভালেই লিখিছে। বাট আমাৰ কি হ'ব অৱস্থা, গোটেই বছৰটো বাং মাৰিলোঁ। আচ্ছা এতিয়া উপায় নাই আৰু, কৰিছোঁ কিমান গাইছ শুনিব। 15 নম্বৰ কৰি দি আহিছোঁ, বিশ্বাস কৰিলে কাম নকৰিলে ডাইৰেক্ট ফেইল। হাততে প্ৰেক্টিকেল দিনা ছাৰক সুধিছোঁ প্ৰেক্টিকেলৰ কথা, কৈছে কি ছাৰে ডাইৰেক্ট ব্ৰেক হ'ব। আমি এতিয়া মানে চিন্তা কৰা নাই, এনেও ফেইল আৰু নপঢ়োঁ বুলি ভাবিছোঁ গাইছ, যি হ'ব দেখা যাব। আৰু তই কিবা ক'ব বিচাৰিবি পৰীক্ষাটোৰ বিষয়ে, কিবা এক্সামটোৰ বিষয়ে তোৰ পৰা? 6 মাহচোন টমটমে চলালোঁ। কলেজ অহা নাই গাইছ, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, কোনো কিতাপ লোৱা নাই, কোনো নোটছ লোৱা নাই, এনেকৈ আহিছোঁ আৰু এক্সাম দিবলৈ লগৰসকলৰ লগত। তো এয়াই হৈছে আমাৰ ল'ৰা মানুহৰ জীৱন। তো দেখিছে কেনেকুৱা কি বহুত বেছি দায়িত্বত আমি থাকিব লাগে। তো সেইকাৰণে এক্সামো দিব লাগে। তো বহুত বেছি দায়িত্ব আমাৰ, কাৰণ সেয়া আৰু বুজি পাইছে। তো এইখনে আছিলে প্ৰশ্ন কাকতখন, এখন গণিত কিতাপৰ নিচিনা, বহুত সোপা পেজ আছে। দেখিতো মোৰ মাথা গৰম হৈ গৈছিলে প্ৰথম। তো সেয়াই আৰু পঢ়াকৈ যিমানখিনি কৰিছোঁ মই নিজকে নিজে তাৰিফ কৰিবলৈ বিচাৰোঁ। আৰু মোৰ নিচিনা এনেকুৱা কিমান পণ্ডিত আছে কমেণ্ট কৰক। যাওক আৰু আমাৰ এইকেইটা নিচিনা বহুত সাতটা পণ্ডিত, এটা এইটো এটা পণ্ডিত ভাই মোক নেদেখাই সি। HS ফাইনেল এক্সামৰ যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আৰু যদি তেনেকুৱা ভিডিঅ' লাগে তো আপোনালোকে যাওক, পূৰা কমেণ্ট কৰক, মই এনেকুৱা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু মেট্ৰিক কেণ্ডিডেটবোৰক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, তহঁতৰ ফালৰ পৰা কৈ দে। বেষ্ট অফ লাক গাইছ, ভালকৈ এক্সাম অল দ্য বেষ্ট। আৰু কিন্তু আমি মেট্ৰিকত বহুত ভালকৈ পঢ়িছিলোঁ দেই, এইটো সঁচা কথা ক'বলৈ গ'লে। আমি বহুত বেছি চিৰিয়াছো আছিলোঁ মেট্ৰিকত। কিন্তু ফাইনেলত গাইছ আমাৰ ফাইনেলত আমাৰ এই অৱস্থা জিলেলে। হ'ব দিয়ক, বাই।